আক্ৰাছুৰ গৰ্জনত কপিল সমগ্ৰ ৰাজ্য। ন্যায্য প্ৰাপ্তিৰ দাবীত জাঙুৰ খাই উঠিল আক্ৰাছু। কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু ঐতিহাসিক কমতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ দাবীত আক্ৰাছুৰ এই গৰ্জন। সদৌ ধুবুৰী পূব জিলা আক্ৰাছু, চিলাৰায় সেনা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ উদ্যোগত বিলেখিপাৰা মহকুমা টিভিটিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় 2 শতাধিক আক্ৰাছু কৰ্মীয়ে 3 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী পালন কৰে। উক্ত ধৰ্ণা কাৰ্যসূচীত আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি বলৰাম ৰায়, সম্পাদক সোণাধৰ ৰায়, উপদেষ্টা বিষ্ণুজ্যোতি ৰায়ৰ লগতে ধুবুৰী পূব জিলা আক্ৰাছুৰ সম্পাদক অনন্ত ৰায় উপস্থিত থাকে। বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোচ ৰাজবংশীসকলৰ এই দীৰ্ঘদিনীয়া দাবী কিদৰে গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।